দৰ্শকলৈ মই পুণ্যলতা চেনেলৰ পৰা আদৰণি জনাইছোঁ। আজি এটা নতুন ৰেচিপি আপোনালোকৰ আগলৈ লৈ আনিছোঁ। ব্ৰেকফাষ্টত নাস্তা হিচাপে এটা ৰেচিপি। আহকচোন মই এই নাস্তাটোত কি লাগে চাওঁ। আপোনালোকক মই এই সামগ্ৰীখিনি দেখাই দিছোঁ। প্ৰথমতে মই 1 কাপ ময়দা লৈছোঁ। 1 কাপ ময়দা ল'লোঁ। তাৰপাছত মই লৈছোঁ চুজি এবাউল। বিলাহী লৈছোঁ, মই সৰু সৰুকৈ কাটি লৈছোঁ বিলাহী। দাংবডি সৰু সৰুকৈ কাটি লৈছোঁ। ধনিয়া পাত লৈছোঁ। ইয়াত জলকীয়া দুটামান সৰুকৈ কাটি লৈছোঁ। কেপচিকাম মই এটা কাটি লৈছোঁ। আদা ৰচুন লৈছোঁ। ইয়াতে দিব লাগিব সোৱাদ অনুসাৰে নিমখ, 1 চামুচ ৰং জলকীয়া, অকণমান হালধি দিছোঁ। হালধি নিদিলেও হয়, তথাপিতো মই অকণমান দিছোঁ। এয়া সৰু চামুচে 1 চামুচ আমচুৰ পাউডাৰ দি দিছোঁ। আমচুৰ পাউডাৰ নহ'লে আপোনালোকে চাট মছলাও দিব পাৰে। এয়া গৰম মছলা অকণমান দি দিছোঁ। এইখিনি মিলাই ল'ব লাগিব। ধুনীয়াকৈ মিলাই লৈ পানীটো কমকৈ দি সানি মিলাই ল'ব লাগিব আৰু জোখমতে ল'ব লাগিব। জোখৰ হিচাপত ৰাখিব লাগিব। অকণমান মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। প্ৰিয় দৰ্শকসকল, এই সামগ্ৰীটো মই এতিয়া ইয়াতে ঢালি দিছোঁ। ঢালি পেলাই গোল কৰিব লাগিব। এইদৰে গোল কৰি গোল কৰি ল'লোঁ। এতিয়া মই ফ্ৰিজত 2 ঘণ্টা সময় মই ৰাখি দিব লাগিব। প্ৰিয় দৰ্শকসকল, মই মিক্সনখিনি ফ্ৰিজত মই 1 ঘণ্টা 20-30 মিনিট মই ৰাখিলোঁ। মই উলিয়াই আনিলোঁ। এতিয়া মই কাটিব লাগিব। মই এইদৰে কাটি লৈছোঁ। মই কাটি লৈছোঁ। তাৰপাছত আকৌ মই ইয়াতে কুনিয়া হিচাপত কাটি দিছোঁ। এইদৰে মই কাটি ল'লোঁ কুনিয়াকৈ। পিজ্জাৰ ষ্টাইলত মই কাটিছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ব লাগিব। প্ৰিয় দৰ্শক, মই কেৰাহী নন ষ্টিকখন বহাই দিছোঁ। মই এইখিনি ফ্ৰাই কৰিবৰ কাৰণে মই ৰিফাইন তেল দি দিছোঁ। মই কেৰাহীত দি দিছোঁ। গেছটো হাই ফ্লেমত নল'ব, হাইটো ল' কৰি দিব। তেতিয়া বস্তুটো অকণমান ধুনীয়া হয়। কাৰণ যদি হাই কৰি থোৱা হয় তেতিয়া হাই ফ্লেমত এইটো বনালে মানে একেবাৰে তলৰ পৰা দেৰি অহাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে ল' ফ্লেমত দিব। ল' ফ্লেমত দিলে বস্তুটো মাজৰ পৰা সিজি আহে। মই ইয়াত বিলাহী ইউজ কৰিছোঁ। আপোনালোকে বেলেগ ধৰণৰ ভেজিটেবলো ইউজ কৰিব পাৰে, কোনো কথা নাই। প্ৰিয় দৰ্শকসকল, যদি আপোনালোকে এইদৰে বনাই খাই চোৱা নাই তেতিয়াহ'লে আপোনালোকে ট্ৰাই কৰিব পাৰিব আৰু সহজ হয় বনাবলৈ। একেবাৰে কম সহজতে, সময়ো কম লাগে। গতিকে আপোনালোকে বনাই খাব পাৰে। বনাই খাই যদি ভাল পায় তেতিয়া কমেণ্ট কৰিব, ভাল লাগে নে বেয়া। প্ৰিয় দৰ্শকসকল, মই পিঠা ইউজ কৰা নাই। আপোনালোকে পিঠাও ইউজ কৰিব পাৰে। পিঠা ময়দা তেনেকৈ ইউজ কৰিব পাৰে। মই চুজি ইউজ কৰিছোঁ। চুজি দিলে খাবলৈ মচমচীয়া হয়, সোৱাদ এটা বেলেগ হয়। মই ল' ফ্লেমত বনাই আছোঁ, কাৰণ বেছি হাই কৰিলে মানে বস্তুটো মাজৰ ডোখৰ সিজাৰ সম্ভাৱনা নাথাকে। গতিকে অকণমান কম গেছত বনালে মানে বস্তুটো মুৰমুৰীয়াকৈ সিজে। দৰ্শকসকল, আপোনালোকে যদি ভাল পায় ৰেচিপিটো খাই বা চাই, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক আৰু শ্বেয়াৰ কৰিব। ওচৰতে থকা বেল আইকনটো টিপি দিব। তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব। প্ৰিয় দৰ্শকসকল, প্ৰথমে এইকেইখন মোৰ হৈ গ'ল। মই নমাই ৰাখিছোঁ।
এয়া মই সেকেন্ড 3টা দি দিছোঁ প্ৰিয় দৰ্শক এয়া মোৰ নাস্তা বনোৱা হৈ গ'ল দেখিছে নহয় দেখিবলৈ কিমান ধুনীয়া লাগিছে এই নাস্তাটো আপোনালোকে চচৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব খুব ভাল লাগে খাই আপোনালোকে ঘৰতে থাকি এইদৰে নাস্তা বনাই নিজেও খাওক প্ৰিয়জনকো খুৱাওক সকলোৱে উপভোগ কৰক লকডাউনৰ সময়ত ধন্যবাদ